এভৰিৱান সকলোকে আৰু এটা নতুন ভিডিঅ' স্বাগতম জনাইছো আমাৰ এই চেনেলটোত আৰু ষ্টাৰ্টিংতে কৈথম চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া এটা নতুন চেনেল হয় ইয়াতে জব আপডেটৰ লগতে জবৰ বিভিন্ন ধৰণৰ গাইডেন্স মই তোমালোকক দি যাম আগলে আৰু আজি মই তোমালোকৰ বাবে লৈ আহিছো এপেক্স বেংকৰ এটা নটিফিকেশন বহুতে খুধি আছিল এপেক্স বেংকৰ নটিফিকেশন আহিছে হেতু অলপমান ডিসকাস কৰকচোন তো সেইভাবে আমি ষ্টাৰ্টিং ফাৰ্স্ট ভিডিঅ' হিচাপে এপেক্স বেংকৰ নটিফিকেশনটো আনিছো সো যিসকল জব এস্পিৰেন্ট হয় ভিডিঅ'টো শেষলৈকে চাবা বহুতখিনি কথা জানিব পাৰিবা আৰু এপ্লাই কৰিবৰ কাৰণে ষ্টাৰ্টিংতে কৈ থওঁ ডেসক্ৰিপচনত আমাৰ নিজৰ ওয়েবসাইট আছে theohomiyajobs.com বুলি হেতুত ক্লিক কৰিবা তলত থাকিব তাৰ পৰা এপ্লাই কৰিবা তো নটিফিকেশনটো মই একবাৰ বুজাই দিছো দা আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড এই বেংকটোৰ এটা এসিস্টেন্টৰ পোষ্ট আহিছে 150টা পোষ্ট আছে তো ষ্টাৰ্টিংতে সবে খুদি আছিল যে এপেক্স বেংকটো চৰকাৰী বেংক হয় নে নহয় সোৱা এপেক্স বেংক এটা কোঅপাৰেটিভ বেংক হয় ঠিক আছে এপেক্স বেংকটো আৰবিআই আন্ডাৰত আহে আৰু এটো ৰিসেন্টলি আৰবিআই এটা আৰবিআই এক্টৰ আন্ডাৰত এটা সেকেন্ড শিডিউল আছে তাৰ আন্ডাৰত আৰবিআই ৰিসেন্টলি কৰিছে তো তাৰ মানে আৰবিআই আন্ডাৰত যোৱা ফাইনান্সিয়েল ইয়াৰ এটো ফাইনান্সিয়েল ইয়াৰটো আহিছে সেকেন্ড কথা এটো চৰকাৰী হয়নে আৰবিআই আন্ডাৰত আহে মানে কি চৰকাৰী বেংক নেকি সো ভাৰতত যিমান বেংক আছে সব আৰবিআই আন্ডাৰত আহে যেনেকে প্ৰাইভেট বেংক এছডিএফসি আইসিআইসিআই গভৰ্নমেন্ট বেংক স্মল ফাইনান্স সব আৰবিআই আন্ডাৰত আহে তাৰ মানে সব বেংক যদি আৰবিআই আন্ডাৰত আহে হেবিলা কি গভৰ্নমেন্ট বেংক নেকি নহয় কাৰণ আৰবিআই প্ৰত্যেকটো বেংকে ৰেগুলেট কৰে কিন্তু মই যদি কওঁ এপেক্স বেংক সৰকাৰি বেংক নহয় ঠিক আছে এপেক্স বেংক এটা কোঅপাৰেটিভ বেংক হয় কোঅপাৰেটিভ সোসাইটি আছিল আগতে ঠিক আছে মানে কি কিছুমান মানুহে মিলি পেলাই এটা ধৰা যেনেকে গুড বুলি কনসেপ্ট আছে ন গাঁও অঞ্চল তেনেকুৱা টাইপ তো তুমি যদি এপেক্স বেংকৰ ওয়েবসাইটত গৈও চোৱা তাৰ মেজৰিটি শেয়াৰ ইন্ডিভিজুৱেলৰ ওচৰত আছে গভৰ্নমেন্ট অফ আসামৰ জাগে শেয়াৰ 22% নে কিমান আছে তো তাৰ মানে ষ্টাৰ্টিংত এটো ক্লিয়াৰ কৰি দিছো যে এটো গভৰ্নমেন্ট বেংক নহয় কিন্তু ইয়াৰ স্যালাৰি স্ট্ৰাকচাৰ বা প্ৰমোশন গভৰ্নমেন্ট বেংকৰ নিচিনা অলমোস্ট হয় তো সেইভাবে বহুতে জবটো কৰিব পাৰা ভাল জবে হয় এজ এ ষ্টাৰ্টিং জব হিচাপে তো মই ডিটেইলছটো কৈ দিছো কেনেকুৱা হয় এপেক্স বেংকৰ এসিস্টেন্টৰ পোষ্ট আহিছে যত তোমাৰ পে স্কেল আসলে 18730 পৰা স্টাৰ্ট হয় বেসিক পে তাৰ উপৰি গ্ৰেড এলাউন্স কিবা কিবি কাৰণ আলটিমেটলি স্যালাৰিটো এনো বেছি হয়গে টোটাল ভ্যাকেন্সি আছে 150 এজ লিমিট কিমান হয় এজ লিমিট তোমাৰ এজ অন 1 জানুৱাৰী 2026 তোমাৰ এজ 21 পৰা 29 বছৰ হ'ব লাগিব এডুকেশন কোৱালিফিকেশন কি হয় এডুকেশন কোৱালিফিকেশন তুমি গ্ৰেজুৱেচন লাগিব ডিগ্ৰী যি কোনো ষ্ট্ৰীমত হলেই হল তোমাৰ গ্ৰেজুৱেচন হলেই হল তো 45% মাৰ্কস গ্ৰেজুৱেচনত লাগিব ইয়াৰ উপৰি কম্পিউটাৰ নলেজ ভাল থাকিব লাগিব বুলি দিয়া হৈছে ঠিক আছে আৰু কম্পিউটাৰ প্ৰফিচিয়েন্সি সাৰ্টিফিকেট এটা লাগিব মাষ্ট বি তো কম্পিউটাৰ সাৰ্টিফিকেট এটা লাগিব মিনিমাম কিবা আকৌ কৈ দিছো এপেক্স বেংক এটা চৰকাৰী বেংক নহয় বহুতে যেহেতু খুদে তো এপেক্স বেংক এটা কোঅপাৰেটিভ বেংক হয় ইয়াৰ মেজৰিটি শেয়াৰ ইন্ডিভিজুৱেলৰ ওচৰত আছে আৰু যিসকলে এপেক্স বেংক এপ্লাই কৰিব বিচাৰা তাৰ অনলাইন এপ্লিকেশন ষ্টাৰ্ট হৈছে 20 মাৰ্চৰ পৰা মানে হ'ব গৈ আছে 20 মাৰ্চৰ পৰা আৰু লাষ্ট ডেট হল 19 এপ্ৰিল তো 19 এপ্ৰিলৰ ভিতৰত তোমালোকে ফৰ্ম ফিল আপ কৰি দিবা এপ্লিকেশন ফিজ হল 750 টকা 750 এপ্লিকেশন ফিজ কোড এপ্লাই কৰিবা আমাৰ ohomiyajobs.com বুলি যোনটো ওয়েবসাইট তাত গলে তোমালোকে তলত এপ্লাই নাওত ক্লিক কৰিলে ডাইৰেক্ট এপ্লিকেশনৰ লিংকটো পাই যাবা সিলেকশন প্ৰসেস কি হ'ব ইয়াত লিখি দিছে যে ফাৰ্স্ট এটা ৰিটেন এক্সাম হ'ব তাৰ পিছত এটা পাৰ্সোনাল ইন্টাৰভিউ হ'ব তো হেখিনি ডিটেইলছ এপেক্স বেংকৰ অফিচিয়েল ওয়েবসাইটত অলপ দিন পিছত দি দিব বুলি কোৱা হৈছে তাৰপিছত কি কিবা জেনাৰেল কন্ডিশনো আছে ইয়াতে যে লোকেল ল্যাঙ্গুৱেজটো জানিব লাগিব তুমি অবিয়াসলি এপেক্স বেংক তো অসমৰ বেংক হয় তো তুমি অসমৰ ল্যাঙ্গুৱেজটো ক'ব বা লিখিবলৈ জানিব পাৰিব লাগিব ঠিক আছে তো এটোৱে এটা শৰ্ট নটিফিকেশন আছিল কোনবাই যদি প্ৰিপাৰেচন কৰিব বিচাৰা এক্সামটো দিব পাৰা কাৰণ তোমাৰ বেংকিং লাইনত যদি যাব বিচাৰা ভৱিষ্যতে এটো স্টাৰ্টিং এক্সাম হিচাপে বা এটো স্টাৰ্টিং জব হিচাপে স্টাৰ্ট কৰা এটা ভাল অপৰচুনিটি